বন্ধুসকল, মই অজয় শৰ্মাই আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। মই আহি উপস্থিত হৈছোঁ জোনাই, আৰু জোনাই ক'ত উপস্থিত হৈছে আপোনালোকে গম পাইছে। এই দৃশ্যটো দেখি পিনে মই উপস্থিত হৈছোঁহি শংকৰদেৱ সংঘৰ 92 সংখ্যক অধিৱেশনত মই উপস্থিত হৈছোঁহি। এতিয়া দেখা যাম যিটো আচলতে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যিটো মেইন মণ্ডপ, এটা বিশেষ আকৰ্ষণীয় হয়। আপোনালোকক দেখাম, আপোনালোকে চাই ভাল পাব। মেইন মণ্ডপৰ যোনখন মেইন গেট, সেইখন সম্পূৰ্ণ জহা ধানেৰে তৈয়াৰী কৰা হৈছে। আপোনালোকক যিটো দৃশ্য দেখাম, ভাল লাগিব, আপোনালোকে চাই যাওক। আচলতে শ্ৰীমন্ত শংকৰৰ এইটো প্ৰথম এটা পদক্ষেপ বুলি ক'ব লাগিব, যিটো সম্পূৰ্ণ থলুৱাভাৱে তৈয়াৰী কৰা এখন গেট মণ্ডপৰ উপস্থিত হৈছোঁহি। আপোনালোকে চাই যাওক। আচলতে মই গেটখন তৈয়াৰী হৈছিলে, এই গেটখন আমি কাষত পাইছোঁহি। আপোনালোকে চাই যাওক, সেইখনেই এইখন গেটখন চাই যাম। সম্পূৰ্ণ বাঁহ বেত আৰু ধানেৰে তৈয়াৰী সূতাবিলাক দেখিছে আপোনালোকে। এইবিলাক হ'ল জহা ধান। এই জহা ধানে তৈয়াৰী এটা সূতা মূল গেটত। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এইটো এটা বিশাল আয়োজন আপোনালোকে দেখিবলৈ পাইছে। আচলতে ইমান ব্যয়বহুল খৰচ, আপোনালোকে এইটো দেখিছে। 3,23 লাখ টকা নিৰ্মাণ হৈছে। আপোনালোকে চাই যাওক, এটা বিশাল অনুষ্ঠান শংকৰদেৱ সংঘ এনেকৈয়ে আৰম্ভ হৈ আজি দ্বিতীয় দিনত ভৰি দিছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনত। লগে 10,000 মানুহে খাব পৰা এটা ভোজনালয়, আৰু যেনেকৈ মানুহ ভিৰ হৈছে ভোজনালয়ত আপোনালোকে দেখা যাম, চাই যাব। আচলতে ভৰি দিবলৈ জেগা নাইকিয়া গোটেই হৈছে, আৰু যি লাইন পাতিবলগীয়া হৈছে বহুত দীঘল লাইন। এনেকৈ ভোজন কৰিবলৈ যাব লাগে। দীঘলকৈ লাইন পাতিব লাগিব। চব একেবাৰে হাজাৰ মানুহ লাইন পাতি আছে ভোজন কৰিবলৈ। আপোনালোকে চাই যাওক, এনেকৈ লাইন পাতি আপোনালোকে ভোজন কৰিব। বিশেষকৈ সন্ধিয়াৰ পৰা দুপৰীয়ালৈকে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কৰ্মীসকল আৰু ভকত বৈষ্ণৱসকল আহে, আৰু আহি শিবিৰত থান ল'বলগীয়া হয়। আৰু শিবিৰবিলাক দেখাই গৈছোঁ, প্ৰত্যেকৰে নিজা নিজা এটা শিবিৰ আছে।